morning আৰু এটা good morning নহয় good afternoon হ'বলৈ হ'ল কি হ'ল এনকে ডট আর ইউ এনকে স্টানিং হয় ইয়ে কাৰণ আছে তাই পঢ়াৰ মানে কি হ'ল তুমি কি কাৰণে পঢ়িছা কোৱাচোন মানি কাৰণে দেখিলে এনে almost dead চা অলমোস্ট লিখিলা ওকে আচ্ছা স্মল লেটাৰ বহুতখিনি তুমি পাহৰি গৈছা হয়নে তথাপি অলপ অলপ মনত আছে তথাপি মই চাই দিম বাৰু উল্টা পুল্টা লিখিছা তাই মিৰৰ ইমেজ এতিয়াও তাই খেলি মেলি হৈ থাকে আজি হৈছে স্যাটাৰডে তো আজি এটা বেলেগ এটা ব্লগলৈ আপোনালোকক ওয়েলকাম কৰিছোঁ আৰু আজি বতৰ বেংগলোৰৰ বতৰ চাওক একদম মানে বতৰ ডাৱৰীয়া গোটেই দিনটো বৰষুণ দি আছে কালি ৰাতিৰ পৰা বৰষুণ দি আছে তো এতিয়া অকণ ঠাণ্ডা আহিছে বাট ষ্টিল আমি ঠাণ্ডা ফিল কৰা নাই কাৰণ আমি একদম ঠাণ্ডা দেশৰ পৰা অহা তো সেইকাৰণে ফিল কৰাই নাই এতিয়ালৈকে क्या क्या बोला तूने नहीं पहले क्या बोला चल শ্ৰেয়াৰ গাটো ভাল নহয় শ্ৰেয়া কালি হস্পিটেল লৈ যাবলগীয়া হয় শ্ৰেয়াৰ জ্বৰ তাৰ আগত আব্যাৰ জ্বৰ দেউতাক যোৱাৰ লগে লগে দুইজনী ছোৱালী নাজানো মানে ৰৈ আছিলে চাগে দেউতাক যাওক আৰু তাৰপিছত মানে মাকৰ বেণ্ড বজাওঁ তো সেইবিলাক হৈ আছে আৰু আজি বনাবলৈ গৈ আছোঁ মই পালক পনীৰ শ্ৰেয়াই বিৰাট ভাল পায় আজি আমি কি কৰিম আজি আমি খ্ৰীষ্টমাছ ট্ৰি আজি সজাম ট্ৰেডিশ্যনটো যেতিয়া কৰি আছোঁ আৰু খ্ৰীষ্টমাছ ট্ৰিখিনিও আহিলে যেতিয়া ভাবিছোঁ সেইখিনিও সজাই দিওঁ আৰু এইটো ব্লগ কণ্টিনিউ হৈ থাকিব দেই কাৰণ আপোনালোকে কনফিউজ নকৰিব এতিয়া এওঁ এতিয়াও নেদাৰলেণ্ডতে আছে আমষ্টাৰডামত আছে তেওঁ এতিয়াও তাতে আছে আৰু ব্লগ কণ্টিনিউ হ'ব টিল আপোনাৰ খ্ৰীষ্টমাছলৈকে চ' আজি আধা তাৰপিছত খ্ৰীষ্টমাছৰ সময়ত তেনেকৈ মই দেখাম সেইকাৰণে কনফিউজ নহ'ব কাৰণ বহুতে ভাবিব এতিয়া এওঁ নাই আকৌ কেনেকৈ আহিলে গুড মৰ্ণিং ফ্ৰেণ্ড তো ঠিক আছে তেন্তে মই আজি এতিয়া যাওঁ গা ধুই আহিছোঁ যেতিয়া চাহ একাপ খাওঁ তাৰপিছত খানা বনাওঁগৈ ফাৰ্ষ্টত পালেং শাকখিনি বইল কৰি লৈ ভালকৈ পিচি ল'ব আৰু তাৰ পাছতে আপোনালোকে পনীৰ কিউব আকাৰত কাটি ল'ব তেলখিনি ভালকৈ গৰমবলৈ দি তাত দালচেনি তেজপাত আৰু লং আৰু ইলাইচি এইবিলাক দি পিনি অকণমান ভাজি ল'ব ৰঙা জলকীয়া গুড়ি দি দিব এইখিনি হৈছে পিঁয়াজ বিলাহী নহৰু এইবিলাক সকলোবিলাক পেষ্ট কৰি থৈছিলোঁ সেইখিনি মই এতিয়া ইয়াত ঢালি দিছোঁ সোৱাদ অনুযায়ী নিমখ দি ল'ব হালধি ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ দি দিব আৰু এতিয়া কচুৰি মেথি লৈ ওপৰত এনেকৈ দুইখন হাত লৈ ক্ৰাছ কৰি দিব আৰু এতিয়া কাটি থোৱা পনীৰ কিউবছখিনি ঢালি দিব আৰু আপোনালোকে এইটো ফ্ৰাই কৰিও ঢালিব পাৰে বা ফ্ৰাই নকৰাকৈ পনীৰখিনি তেনেকৈও ঢালিব পাৰে যেনেকৈ আপোনালোকে খাই ভাল পায় তেনেকৈ ঢালিব আৰু 2 মিনিটমান পনীৰখিনি ভজাৰ পাছত এবাৰ খুলি চাই ল'ব কিমানখিনি হৈছে আৰু এতিয়া পালেং যিখিনি আমি পিচি থৈছিলোঁ সেইখিনি পনীৰৰ লগত মিক্স কৰি দিব আৰু যিখিনি অকণমান লেফ্ট অভাৰ থাকে তাত পানী অকণমান মিক্স কৰি সেইখিনি তাত ঢালি দিব আৰু এতিয়া ধুনীয়াকৈ পনীৰ আৰু পালেঙৰ মিক্সাৰখিনি ধুনীয়াকৈ মিক্স কৰি দিব আৰু শেষত এতিয়া এয়া গৰম মছলা অকণমান ঢালি দিছোঁ আৰু এতিয়া অকণমান উতলিবলৈ দিব আৰু তাৰ পাছত ফ্ৰেছ ক্ৰীম এয়া অকণমান ঢালি দিম কিন্তু তাৰ আগতে 1 চামুচমান বাটাৰ ঢালিবলৈ নাপাহৰিব আৰু এতিয়া আপোনাক যিমান লাগে সিমান ক্ৰীম ঢালি ল'ব পাৰে আৰু এতিয়া আমাৰ ডিলিচিয়াছ বহুত সোনকালে হৈ যোৱা পালক পনীৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই বনাবলৈ গৈ আছোঁ পুৰি কাৰণ সিহঁতি মানে পুৰি ইমানেই ভাল পায় খাবলৈ আৰু পালক পনীৰৰ লগত পুৰি কম্বিনেশ্যনটো বিৰাট মজা হয় আজি পালক পনীৰৰ ৰিভিউ দিব আমাৰ আবিয়াই বিকজ শ্ৰেয়াইটো বাৰু এনেও ভাল পায় কিন্তু আবিয়াই একচুৱেলি পনীৰ ভাল নাপায় তো আবিয়া কোৱা কেনেকুৱা হৈছে ইমান সুইট আৰু ইয়ামি হৈছে তাই ইউজুৱেলি নাখায় পালক পনীৰ আজি কিন্তু খাইছে তাই ভাল লাগিছে হয়নে ইণ্ডিয়াৰ পনীৰ ভাল হয়নে আৰু এয়া ব্লুবেৰী আবিয়াৰ খেলা বস্তুৰ ওপৰত উঠিবলৈ ল'লে আৰু সেইকাৰণে মই এয়া জুচ বনাই দিলোঁ সিহঁতক খুব ইয়ামি হয় 10 over 10 10 out of 10 thank you Shreya nice no number दिया ओयो जोर लगा के हशारे আহি গ'ল হা ভাঙি থাকিলে আমাৰ খ্ৰীষ্টমাছ ট্ৰি ভাঙি থাকিলে আকৌ টানা জোৰ লগাকে দুটা পাৰ্ট কৰি ওলালে আমাৰ
খ্ৰীষ্টমাছৰ দুদিনৰ আগত আবিয়াৰ খুব বেছি দাঁতৰ বিষ হ'ল আকৌ মই তাইক এয়া লৈ আনিছোঁ ডেণ্টিষ্টৰ ওচৰলৈ এতিয়া দাঁতৰ ডক্টৰৰ ওচৰলৈ আহি এতিয়া এইবিলাক মাৰি আছা গ'ল wow so আজি ফাইনেলৰ ফাৰ্ষ্ট গ'ল বাহ আজি লাষ্ট ডে স্কুলৰ খ্ৰীষ্টমাছ হে আজি খ্ৰীষ্টমাছ ফিয়েষ্টা আছে আৰু আবিয়াহঁতক হা আজি ডেটা নাইটত আহিব য়েছ আৰু আবিয়াহঁতক কৈছে যে ৰেড কালাৰ গ্ৰীণ আৰু হোৱাইট পিন্ধিবলৈ মই ৱাইন ৰেডটো পালোঁ আৰু আমি এইটো ইনষ্টাগ্ৰামত আমি এটা ৰীল কৰিছিলোঁ ন আবিয়া একদম আবিয়া পূৰা স্ৱেগ লুক আপোনালোকে চাব পাৰে বাই বাই ফাইনেলি এতিয়া সিহঁত দুজনী গ'ল আৰু আজি হৈছে 23rd আৰু আজি ৰাতি 1 বজাত এওঁ আহি পাবহি চ' মানে 24 বুলি ধৰি লওক এয়া এইটো সদায় আবিয়া চেঞ্জ কৰি থাকে সদায় তাই চেক কৰি থাকে চ' ফ্ৰেণ্ড ফাইনেলি আবিয়া আৰু শ্ৰেয়া আহিলে আজিৰ পৰা স্কুল বন্ধ বিৰাট ফূৰ্তি আজি কি দিলে তোমাক খ্ৰীষ্টমাছত সিহঁতক গুডি মানে পাইছে মেৰি খ্ৰীষ্টমাছ আবিয়া আৰু খাই আধা হে আৰু এয়া আজি বনালে বোলে হেৰি কি বুলি কয় পেংগুইনৰ এটা চকু ওলাই আহিলেচোন তাৰপাছত আৰু কি বনালা আচ্ছা এয়া বনালা ক্ৰাফ্টৰ আৰু খ্ৰীষ্টমাছ ট্ৰী তাৰপিছত আৰু আবিয়াৰ কালেকশ্যন হেনো এয়া চেণ্ডপিটৰ পৰা এইবিলাক বুটলি আনে তাই চ' আজি এক্সাইটেড ডেটা আহিব কেইটা বজাত পাবহি ডেটা 4-5 এয়া টাইম ৰাতি 2:30 বাজিছে আৰু তেওঁ আহি পালেহি যিবিলাক গিফ্টছ আনি দিছে সিহঁতলৈ আৰু সেইবিলাকে মই খ্ৰীষ্টমাছ ট্ৰীৰ তলত ধুনীয়াকৈ সজাই থলোঁ যাতে সিহঁতি ৰাতিপুৱা আহি দেখে এইটো কি হয় What? মোৰ লাগিছে পাৰফিউম হয়নে হা এটা স্মাৰ টয় দিয়ে wow এটা আমি ফাস্ট হই hello everyone happy christmas merry হ্যাপি ক্রিসমাস or merry christmas hello everyone merry christmas আৰু ব্লগ আমাৰ হেই তেতিয়াৰ পৰা কন্টিনিউ হৈ আছে এও আহি পালেহি আৰু আজি হৈছে খ্ৰীষ্টমাছ ৰবা আজি হৈছে খ্ৰীষ্টমাছ আৰু এয়া আবিয়া অলমোষ্ট ৰেডি হৈছে আৰু আজি খ্ৰীষ্টমাছৰ মানে আয়োজন আমাৰ এনেকুৱা মেৰি ক্রিসমাস yes আৰু আমি যাম আজি আমাৰ ওচৰত থকা মললৈ তাত আমাৰ ফ্ৰেণ্ড আহিব আৰু ফ্ৰেণ্ডৰ আজি আমি ডিনাৰ পাৰ্টি আৰু আমাৰ ইয়াত ইনভাইট কৰিছোঁ আৰু আমাৰ ঘৰত আমাৰ ঘৰত আজি প্ৰথম আলহী বেংগলোৰত আৰু ফ্ৰেণ্ড এতিয়া মই আপোনালোকক দেখাইছোঁ এওঁ কি আনিলে তো মই এতিয়া দেখাই দিছোঁ কি আনিলে আৰু এয়া আনিছে সুভেনিয়াৰ হিচাপে কাপ আমষ্টাৰডামৰ আবিয়া এটা আনি আছে আৰু এই দুটা কাপ কেনেকৈ লাগিছে ক'ব দেই আপোনালোকে কোনটো বেছি ভাল লাগিছে কমেণ্ট ছেকশ্যনত প্লিজ ক'ব তো এই দুটা আনিলে আৰু এই দুটা মই ফাৰ্ষ্ট যেতিয়া তেওঁ গৈছিলে মই তেতিয়া দেখাইছিলোঁ আপোনালোকক য়েছ আৰু 200ৰ ওপৰত থাকে হেনো এনেকুৱা মডেল আছে ইনচাইড হেনো আছে দেই আৰু ইয়াৰ ভিতৰত একচুৱেলি কিবা এটা আছে আৰু এইবিলাক মডেল হৈছে আপোনাৰ আমষ্টাৰডামৰ যিবিলাক ঘৰ যে তেনেকুৱা পেটাৰ্ণত বনাইছে আৰু আনিলে এয়া এইটো কিবা এটা নাম কয় দেই মই পাহৰি গৈছোঁ এয়া আমষ্টাৰডামৰ এটা সুভেনিয়াৰ দেন এইবিলাক মেগনেট আনিছে ইমান ধুনীয়া মেগনেটবিলাক চাওক এইটো এটা এওঁ গৈ বহুত কষ্ট কৰি ভিডিঅ' বনাইছিলে যিহেতু তেওঁ একচুৱেলি ব্লগ কৰা মানুহ নহয় কিন্তু অনলি মানে কি আৰু মোৰ ৰিকুৱেষ্টত তেওঁ বনাইছিলে আপোনালোকে চাব সেইটো ভিডিঅ' চোৱা নাই একচুৱেলি তাত খুব ধুনীয়া তেওঁৰ ফেক্টৰিজবিলাক দেখাইছিলে আৰু তাৰে এটা হৈছে এয়া যিটো উডেন শ্বুজ নহয় তোমাৰ শ্বুজ এয়া উডেন শ্বুজ আপোনাৰ ক্লক বুলি কয় আমষ্টাৰডামৰ একচুৱেলি এইবিলাক কিনি পিনি পিন্ধে মানুহে উডৰ হয় আৰু এইবিলাক আনিছে তো এইবিলাক আমি কাৰোবাক গিফ্ট দিব লাগিব এইবিলাক বেলেগ ধৰণৰ মেগনেট তো তেনেকুৱা ইয়াত টিউলিপৰ সময়ত যদি যোৱাহেঁতেন আৰু ধুনীয়া দেখিলেহেঁতেন তো এইবিলাক
সো ফ্ৰেণ্ডছ আমি এতিয়া ওলালো এয়া মোৰ ড্ৰেছ অথবা আপোনাক দেখাইছিলো আৰু আবিয়া জানেনে ইন্টাৰেষ্টিং এয়া হৈছিলে শ্ৰেয়াৰ আৰু এতিয়া আবিয়ালৈ ধুনীয়াকৈ হৈ গৈছে তো আবিয়া ৰেডি এয়া মই ৰেডি মোক ক'ব দেই কেনেকুৱা লাগিছে সো পুৰা একদম ৰেড একদম সান্তা ক্লজ বনি গৈছো আৰু শ্ৰেয়া বাহিৰত সব ৰেডি হৈ আছো তো এতিয়া আমি যাওঁ মললৈ তো আমাৰ সো মোৰ ফ্ৰেণ্ডক গৈ লগ কৰোঁগৈ সো ঠিক আছে বলো তেন আৰু এয়া চাওক আমি মলৰ ভিতৰত এতিয়া পাৰ্কিঙৰ কাৰণে গৈছোঁ মই কোনো দিনাখন ইমান ভিৰ দেখা নাই কিমান ভিৰ বেংগলোৰৰ খ্ৰীষ্টমাছ চাওক গোটেই বৰষুণ আমি ইয়াত এনেকৈ ৰৈ আছোঁ আৰু এতিয়া আমি এয়া কাটিবলৈ গৈ আছো খ্ৰীষ্টমাছৰ কেক Wish you a Merry Christmas Wish you a Merry Christmas and Happy New Year ইহঁতি ৰ'বলৈ হ'ব নাই অ'কে খাই ল তিনে খোৱা Oh no সো ফ্ৰেণ্ডছ এতিয়া আমি ঘৰলৈ আহিলোঁ আৰু এয়া মই কৈ আছিলোঁ যাৰ কথা এয়া হৈছে ডলিবা মোৰ চিনিয়ৰ আছিলে তোমাৰ ফ্ৰেণ্ডক জুচ লাগে অ'কে ৰ'বা তো আমি হৈছোঁ ডিগবৈ ডলিবাক আমি মানে বহুত আগৰ পৰাই গম পাওঁ আৰু তাৰপিছত আৰু এতিয়া মানে বহুত ভাল হৈছে কাৰণ ডলিবা মোৰ একদম ঘৰৰ ওচৰতে থাকে চ' এতিয়া বেংগলোৰত আহি মই মানে এতিয়া অকলশৰীয়া নহয় আৰু ইণ্টাৰেষ্টিং কথা এয়া হৈছে ডলিবাৰ হাজবেণ্ড আৰু এটা মানে ইণ্টাৰেষ্টিং কথা কি আমি গম পোৱা নাছিলোঁ যে এওঁলোক দুইজন একে মানে কলেজৰ হয় এচিৰ ছেইম বেটছ ইয়ালৈ অহালৈকে মানে কি ডলিবাক গম পাওঁ কিন্তু হাজবেণ্ডক গম পোৱা নাছিলোঁ তো এতিয়া আৰু ভাল হৈ গ'ল আমাৰ একদম তো আমাৰ এতিয়া মানে পুৰা পাৰ্টি ধামাকা পাৰ্টি এতিয়া চলিব আৰু তো আজিৰ পৰা ষ্টাৰ্ট হৈছে খ্ৰীষ্টমাছৰ তাৰপৰা আৰু চলি থাকিব হয় নাই ডলিবা একদম আৰু ডিগবৈ মিছ কৰা নে তুমি একদম কৰোঁ এতিয়া মিছ নকৰোঁ এতিয়া আমি বিৰাট হেপ্পী চ' ঠিক আছে তেন্তে আমি এতিয়া খাই লওঁ কেক চেক কাটিলোঁ তো ইয়াতে পাৰ্টি তো আজি ব্লগটো ইয়াতে সামৰোঁ কাৰণ নহ'লে বহুত দীঘলীয়া হৈ যাব চ' সকলোকে বৰদিনৰ সকলোকে শুভেচ্ছা থাকিল চ' ভালদৰে থাকিব চ' তাকে কওঁ ৰিটাৰ আজি বাই বাই দি দিয়া আৰু বাই